আজি পুখুৰীৰ পৰা হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল। আজি পুখুৰীত আহিছোঁ মাছ বিক্ৰী কৰিবৰ কাৰণে আৰু বেপাৰী আহিছে। এতিয়া আপোনালোকে ইয়াত বেপাৰী আহিছে আৰু জালটো আনিবলৈ গৈছে। অলপ আঁতৰত আছে, ইয়াৰ পৰা আনি মোৰ পিছত মোৰ পুখুৰীত মাছ মাৰিব। মাছ টাছ বিক্ৰী কৰি মোমায়েকৰ কোম্পানীত আহিলোঁ অলপ চাবৰ কাৰণে। কিবা এই মানুহজনে কিবা মানে মেচিনেৰে দি জেনেৰেটৰ বনাব পাৰে, আহিছে বনাবৰ কাৰণে। আপোনালোকে চাই থাকক কেনেকৈ বনায় আৰু মই মানে বেছি ইয়াত কথা নকওঁ, আপোনালোকে চাই থাকক খালি। মিস্ত্ৰীয়ে ফিটিং কৰি আছে আৰু আমি চাই আছোঁ। কোম্পানীখনৰ ৰাতিৰ দৃশ্য ইয়াত চাওক আপোনালোকে, কিমান ধুনীয়া। ৰাতি আহিলে মানে বহুত ভাল লাগে ইয়াত। মানে মোমায়েকে চাই আছে ইয়াত কেনেকৈ ষ্টাৰ্ট কৰে। এগৰাকী মানুহে চাওক কেনেকুৱা মাইণ্ড থাকে। তো একো IIT একো পঢ়া নাই, তো কি আৱিষ্কাৰ কৰিলে। মই মানে প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ, আৱিষ্কাৰ কৰিব পৰা নাই। আমি পাই গ'লোঁ চাৰিআলি বজাৰ আৰু ইনামল দাৰ দোকানত আহিছোঁ। চাওক আপোনালোকে, ইনামল দাৰ দোকানখন চাওক আপোনালোকে কিমান ডাঙৰ। আপোনালোকে ইচ্ছা হ'লে ইয়াত হ'লচেলাৰ মাল ল'ব পাৰে, হ'লচেলাৰ মাল দিয়ে। ইনামলদাৰ দোকানত আহি এটা চিগনেচাৰ ল'লোঁ। চাওক ইনামলদাৰ দোকান। আপোনালোকে যদি এনেকুৱা বাল্ব ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব হ'লচেল দামত। 65 টকাকৈ ধৰে, 65 ৰেছ। আপোনালোকে ল'ব পাৰে হ'লচেল দামত দিব। গাইছ আমাৰ ইনামলদা চাওক পাৰ চৰাই আনিলে দুটা পুহিবৰ কাৰণে, ডাঙৰ ডাঙৰ। চাওক কিমান ধুনীয়া, চব পৰি গ'ল। এ চাওক, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।